এজাক মুখলধাৰ বৰষুণৰ পাছতেই মহানগৰী প্ৰান্তে প্ৰান্তে কৃত্ৰিম বানৰ সৃষ্টি হয়। মহানগৰী কৃত্ৰিম বানৰ নলাৰ পৰা উটি আহিল এটা চিঙা মানুহৰ ভৰি। মহানগৰী বামুণী মৈদামৰ কলেজ গেটৰ সন্মুখত উপঙি আহিল এই চিঙা ভৰিখন। তাকে লৈ অঞ্চলটোত তীব্ৰ চাঞ্চল্য বিৰাজ কৰে। বেছি দিন হোৱা নাই, তাৰ ছালটো আছে, ভিতৰৰ ছালটো ভঙাটো আছে। কাটা আছে টেংখান কাটছি। প্লাষ্টিক নহয় ঐ। হ্যাঁ আমার দোকানের আগে